নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাইনাছ ব্লগ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাগলীৰ মাংসৰ ৰেচিপি। আচলতে ৰেচিপিটো মই নবনাওঁ, মোৰ হাজবেণ্ডে বনাব। বেছিভাগ মাংস আনিলে তেওঁৱে বনায়, আজিও তেওঁৱে বনাব। তেওঁনো কেনেকৈ বনায় আজি আপোনালোকক মই দেখুৱাম। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আলু, আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া এইখিনি যোগাৰ হৈ গৈছে। এতিয়া কেৰাহীটোত তেলখিনি গৰম হৈ আছে। তেলখিনিত অকণমান চেনিও দি দিছে। তাৰ পাছত পিঁয়াজ আৰু জলকীয়াখিনি তেলত দিছে। এইখিনি ভাজি ল'ব এতিয়া। এইখিনি ভজা হৈছে। তাৰ পাছত নহৰুখিনি দিছে। নহৰুখিনি দি পেলাই আৰু ভাজিছে। তাৰ পাছত মাংসখিনি দিলে। মাংসখিনি দি পেলাই আৰু অকণমান ভাজি ল'ব। এতিয়া ইয়াত দিব ৰংগুড়া। ৰংগুড়াখিনিৰ লগত একেলগে আলুখিনিও দি দিছে। এতিয়া এইখিনি একেলগে ভাজি ল'ব। ইয়াৰ পাছত দিছে জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ব। এতিয়া এইখিনি ভজা হৈছে, অলপ অলপ গ্ৰেভি টাইপ হৈ গৈছে। ইয়াৰ পাছত ইয়াতে দিছে চিকেন মছলা। চিকেন মছলাখিনি দি পেলাই আৰু ভাজিছে। তাৰ পাছত ইয়াতে দিব মিট মছলা। মিট মছলাখিনি দি পেলাইও আৰু ভাজিব। ভাজি থাকিলে মাংসখিনিত মছলাখিনি সোমাই যায়। এতিয়া পানী দিছে। পানীখিনি একদম নোহোৱা হ'ব লাগিব। ঢাকনখন মাৰি পেলাই উতলিব দিছে। এতিয়া এইখিনি উতলা হোৱাৰ পাছত তাত ৰেড চিলি পাউডাৰ অকণমান দিছে। ৰেড চিলি পাউডাৰখিনি দি পেলাই আৰু ভাজিছে। এতিয়া ইয়াত চয়া চচ আৰু অকণমান টমেট' চচ দি পেলাই মাংসখিনি আৰু অকণমান ভাজি ল'ব। চয়া চচ দিলে মাংসখিনিৰ কালাৰটো ভাল লাগে। আৰু লাষ্টত এয়া গৰম মছলা আৰু কেঁচা ধনিয়াৰ পাত অকণমান দি দিছে আৰু পানী দি পেলাই আঞ্জাখন উতলিব দিছে। মই অলপমান টেষ্ট কৰি চালোঁ, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে আৰু আঞ্জাখনৰ কালাৰটো মোৰ ভালে লাগিছে। আপোনালোকৰ বা দেখাত কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। অ'কে, তেনেহ'লে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।